আজি বাক্সাত 5টা তেনেকৈ মিটিং আমাৰ দলীয় নেতা কৰ্মীসকলৰ লগত আমি বহিম আৰু এইটো হ'ল চাহ চিনাকি হোৱা যে আহি থকা মে' মাহৰ 7 তাৰিখে যিটো নিৰ্বাচন হ'ব তো সেইকাৰণে আমাৰ দলীয় মানে কৰ্মীসকলৰ প্ৰতি এটা উৎসাহ যোগোৱা এটা এই কাৰ্যসূচীটো তো ইয়াত আহি নতে আনন্দিত হৈছোঁ আৰু আমাৰ কৰ্মীসকলৰ যিখিনি উৎসাহ যিখিনি উদ্দীপনা যে NDA হিচাপে আমি যিহেতু 70% ভোট আমি পাবলৈ গৈ আছোঁ তো ইয়াত এই আমাৰ যিখিনি এই পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 3খন যিখন আমাৰ প্ৰাইমাৰী আছে সেই প্ৰাইমাৰীত মই আশা ৰাখিছোঁ কি ইয়াত মানে মোৰ দেন 80% নিশ্চয় ভোট আমি পাবলৈ সক্ষম হ'ম কিমান মানে আপোনাৰ BPFৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি চাওক আজিৰ তাৰিখত আমাৰ UPPL হিচাপে বা আমাৰ NDA হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইফালে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এই নেতৃত্বাধীন চৰকাৰে আজি ৰাইজৰ ওচৰত চপাবৰ কাৰণে চাপিবৰ কাৰণে যিখিনি আঁচনিবোৰ লোৱা হৈছে আৰু এই আঁচনিৰ দ্বাৰা এনেকুৱা এটা ফেমিলি নাথাকিব য'ত নেকি চৰকাৰী আঁচনি গৈ পোৱা নাই কিয়নো কিছুমানৰ BPL কেটেগৰীৰ যদি যি আঁচনি আছে সেই আঁচনি দি APL বা তাতোকৈ বেছি ব্যক্তিসকলৰ আঁচনিটো ঢুকি নাপায় কিন্তু আজি লাখপতি মহিলা য'ত নেকি BPL বুলি নহয় যিকোনো কেটেগৰীৰ আমাৰ মহিলাসকলে আঁচনিটো পাব পাৰে তাৰ কাৰণে এই গোটেইখিনি আঁচনিবোৰ চাইখিনি আমি একেবাৰে নিশ্চিত যে আহি থকা যিখিনি নিৰ্বাচন সেই নিৰ্বাচন আমি মোৰ দেন 70% আমি ভোট পাবলৈ সক্ষম হ'ম তাত আৰু কোনোবা দল ৰাজনৈতিক দলৰ কিবা এটা কথা আহিব মই নাভাবোঁ মূলতঃ যিহেতু আৰু যোগদান কৰাৰ সম্ভাৱনা আছে নেকি নিশ্চয় মূলতঃ দেখা গৈছে যে আপোনালোকে আমি চবেই জানো যে 2003 চনৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ অহা নাছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আছিলে তেতিয়া এই আমাৰ তেতিয়াৰ BTAD বৰ্তমানৰ BTR এই অঞ্চলত ভাতৃঘাতী সংঘৰ্ষ জাতি জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষ একেবাৰে মানে অশান্ত এটা পৰিৱেশ তাত মানে ধন দাবী হত্যা লুণ্ঠন কিবা হৈছিলে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত আজি এই অঞ্চলটো ইমান শান্তি এটা পৰিৱেশ আহি গ'ল ইয়াৰ আমাৰ এই অঞ্চলৰ আমাৰ যিটো ভাতৃত্ববোধ সেই ভাতৃত্ববোধটো আজি গাৰ হৈ আহি গ'ল আৰু যোৱা হাগ্ৰামা মহিলাৰ সময়ত ইয়াত বড়োবোৰৰ এটা ৰাজনীতি আছিলে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত আজি চাওক ঘনশ্যাম দাস ডাঙৰীয়া তেখেতে GSP কৰিছিলে তেখেতকো আজি সাঙুৰি লোৱা হ'ল তেনে ক্ষেত্ৰত দেখা যায় যে এই চৰকাৰৰ দিনত আৰু এটা দিশটো আমি চাব লাগিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পৰিষদীয় হিচাপে এটাও আঁচনি তেখেতে ৰূপায়ণ কৰা নাছিল বা যুগুত কৰা নাছিলে কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে 32টা তেনেকৈ ফ্লেগশ্বিপ আঁচনিবোৰ আছে আৰু এই আঁচনিবোৰ ৰাইজৰ ওচৰলৈ গৈ পাইছে সাধাৰণ ৰাইজৰ ওচৰলৈ তাৰ কাৰণে আজি আমাৰ UPPL দলৰ নীতি আদৰ্শ বা NDA হিচাপে আমি যিখিনি কাম কৰি আছোঁ তাৰ কাৰণে এটা আকৃষ্ট হৈছে আজি বিশেষকৈ BPF দলৰ হেজাৰ জনতাই হেজাৰ মানে ছাপৰ্টাৰ বা তেওঁলোকৰ কৰ্মকৰ্তাসকল ইভেন আপোনালোকে গমেই পালে আমাৰ জয় মুছাহাৰী ডাঙৰীয়া এজন MCL এজন পাৰিষদ তেখেতেও আহি যোগদান কৰিলে এইটোৰ কাৰণে যোগদান কৰিছে যে আজি BPFে যিখিনি কাম কৰিব পৰা নগৈছিল কিন্তু আজি UPPL হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সেইখিনি কাম কৰিব পাৰিছে চন্দন ব্ৰহ্ম তেখেতৰ মানে চৰ্চা চলি আছে তেখেতৰ লগত আলোচনা চলি আছে আমিতো ভাবোঁ ৱেলকাম আমি জনাব বিচাৰোঁ তেখেতে যদি সেইখিনি সভৰ দিয়ে মানে প্ৰচাৰ অভিযানত লৈ যাম নিবনে আপাতত তেখেতে আহিব দিয়কচোন তাৰপিছত আমি সেইখিনি চিন্তা কৰিম যি মানে গঠিত তেখেতসকলৰ দলীয় নেতাকৰ্মীসকলে UPPL দলত যোগদান কৰিছে তো সেইটো যদি চোৱা যায় নিশ্চয়কৈ আপুনি যিটো মানে শব্দ প্ৰয়োগ কৰিলে সেইখিনি নিশ্চয় হৈ যাবগৈ नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि
दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमी फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमी फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमी फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो।